কবিতাৰ শিৰোনামা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন, কণ্ঠ ভাস্কৰ পৰশৰ। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো। তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্যেনেৰে মাতাল দীঘলী পুখুৰী পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি, থাম্ছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰে খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংঘ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয়ৰ অনৰেটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে? স্পাচাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলী মূৰটোলৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কিডছ, উতনোৱা চেল নিৰ্দিষ্ট হয়। মহানগৰীত মৌনবুদ্ধ মিত্ৰ ঈশ্বৰ, ক্ৰুচবিদ্ধ যীশু। তুমি হৃদমতক কেতিয়াবা হাত দুখন খুজিছিলানে? লৰকাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয়ৰ ৰাছিয়াৰ ভদকা। খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰে হেঁপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা অৰণ্যৰ সেউজীয়া আৰু পথাৰৰ দুখ। শোষণৰ ভৰত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাব সুখৰ চৰা? এদিন তুমিও গুচি যাবা মোৰ বুকুৰ ৰক্ত জবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰে নিচা, সৌ নতুন দিনৰ ৰাং চাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াঁহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো।